নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই সৌৰভ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মোৰ BA 5th ছেমিষ্টাৰ লাষ্ট এক্সাম আছে। মানে আমাৰ 4খন পেপাৰে আপোনালোকে জানে, 3টা এক্সাম অলৰেডি হৈ গ'ল আৰু আজি আছে একেবাৰে শেষৰখন পেপাৰ, ইণ্ডিয়ান পলিটিকেলখন 1। গতিকে মই পৰীক্ষা দিবলৈ গৈ আছোঁ। এতিয়া পৰীক্ষা দিবলৈ গৈছোঁ, লগতে কেমেৰাটো লৈ লৈছোঁ ভিডিঅ' বনাবৰ কাৰণে। মানে এনেই আৰু যে আজি মোৰ মোৰ শেষৰটো পৰীক্ষা ন 5th ছেমৰ। গতিকে আই থিংক এনেই ভিডিঅ' এটা বনাম বুলি এনেকৈ কেমেৰাটো লৈ আনিলোঁ আৰু। গতিকে ব'লক আপোনালোককো লৈ যাওঁ মোৰ লগতে আমাৰ কলেজৰ ফালে। কেনেকুৱা অভিজ্ঞতা হয় মই ক'ম পৰীক্ষা দি শেষ কৰি পিনে। আৰু আমাৰ কলেজলৈ মোৰ নিচিনা এনেকুৱা কোনো কেমেৰা লৈ নাহে মানে, গতিকে অকণমান এনেকৈ অকৱাৰ্ডটো ফিল হৈ আছে আৰু। তথাপিও আপোনালোকক যিহেতু দেখাব লাগিব মই, গতিকে লৈ আনিছোঁ আৰু। তো ব'লক, এতিয়া এই যিখন স্কুল দেখিছে, এই স্কুলখনেই হৈছে মই পঢ়ি অহা 9 আৰু 10, মানে এখন আমাৰ হাই স্কুল হয়। মই এইখনতে পঢ়িছিলোঁ আৰু এইখনত পঢ়িছিলোঁ মই ক্লাছ 8লৈকে। এইডোখৰ হৈছে পাৰলৈগুৰি। আপোনালোকে মোৰ আগৰ ব্লগকেইটাতো দেখিছেই। বহুত স্মৃতি জড়িত হৈ আছে, মানে মই গোটেই অতীতটো মোৰ পাষ্টটো ইয়াতে কটাইছোঁ মানে, সেই দুখন স্কুলতে বিশেষকৈ। তো বহুত স্মৃতি জড়িত হৈ আছে আৰু ইয়াত। তাৰপিছত এইখন হৈছে আমাৰ সোমবাৰে মানে এডোখৰ বজাৰ বহে, এইটো ৰাইন' ক্লাব। তাৰপৰা ইয়াত মানে বজাৰ হয় সোমবাৰে। আৰু এই সোমবৰীয়া বজাৰখনৰ আগতে আৰু যেতিয়া নেকি মই ক্লাছ 7-8ত আছিলোঁ, তেতিয়া কি হয়, ঘৰৰ পৰা পইচা 5 টকা এটা দি পঠিয়াই সোমবাৰ দিনাখনি। আৰু সোমবাৰ দিনাখনি আমাক কি কৰে, যিটো আমাৰ পানী খোৱা ছুটী বুলি আমি যে কওঁ যে, সেই পানী খোৱা ছুটীটো মানে এঘণ্টা বেছিকৈ দিছিলে আগতে। মানে প্ৰত্যেকটো সোমবাৰে দিয়ে আৰু, মানে বজাৰ চজাৰ কৰিবলৈ আহে ন কিছুমান ল'ৰা ছোৱালী, সেইটো কাৰণে। আৰু সেই যেতিয়া পানী খোৱা ছুটীটো দিয়ে, পানী খোৱা ছুটী দিয়াৰ লগে লগে আৰু আমি কি কৰোঁ, সেই পইচা 5 টকা লৈ আহোঁ ঘৰৰ পৰা দি পঠিয়াই যে, সেই 5 টকা পইচাটো দি পিনে মানে চানা বেপাৰী এটা আহে, চানা বেপাৰীটোৰ ওচৰত চানা কিনোহি মানে। আৰু 5 টকা চেনাই গোটেই ক্লাছটো খাই দিব পাৰোঁ মানে। ইমানখিনিমান চেনা দি দিয়ে আকৌ, ইমানখিনিমান দি দিয়ে। বহুত কিমান চলাব, দাঁত বিষাই যায়গৈ। এইটো কমেও 2012-13 চনমানৰ কথা হয়। কিন্তু আজিকালি 5 টকা চেনা আপুনি ক'তো নাপায়, মানে পাব কিন্তু আপোনাৰ দাঁততে নালাগিবগৈ। 20 টকাত ইমান কেইটামান চেনা দিয়েহে আজিকালি। তো মই মোৰ অতীতটো তেনেকৈ পাৰ কৰি আহিছোঁ, বুজিছে। আৰু এবাৰ সেনেকৈ ঘৰত মাৰো খাই থৈছোঁ আগতে। এবাৰ মানে কি হ'ল, আমাৰ মায়ে মানে মোৰ বেগতে পইচা ভৰাই থৈছিলে হা। মানে মোৰ বেগ 2টা আছিলে। মই যিটো জেনেৰেলি স্কুললৈ আনি থকা বেগ আছিলে, সেই বেগটো মানে মই ৰেগুলাৰলি ইউজ কৰি থাকোঁ। আৰু এটা বেগ আছিলে, সেইটো বেগ মানে মই ক'ৰবাত ফুৰিব মাৰিব গ'লে মানে লওঁ আৰু। সেই বেগটোতে মায়ে মানে পইচা ভৰাই থৈছিলে দেই, পইচা 20 টকা এটা। তাৰপৰা এদিনাখনেই মই কিনো কৰি থাকোঁতে পইচাটো পাই গ'লোঁ নহয়। পইচাটো পোৱাৰ পিছত কি হ'ল, আমাৰ মায়ে থৈছে বুলি মই নাজানো। মই বোলো আজি বোলো মোৰ আৰু লাক ভাল বোলো। তাৰপিছত পইচাটো ল'লোঁ, লৈ মানে সোমবাৰ দিনেই আছিলে। এনেকৈ সোমবাৰ বজাৰলৈ আহিছোঁ আৰু বজাৰত আহি পিনে চিঙৰা খাই আছোঁহি, কিবা মটৰ ঘুগুনি খাই আছোঁহি, মানে চব খাই মেলি পূৰা এনজয় কৰিছোঁ মানে পূৰা। তাৰপৰা দিবলৈ কথা গৈছিলে, পিছদিনাখন হিচাপ ওলাই আছে নহয়, ইয়াত পইচা 20 টকা আছিলে, কি হ'ল? মোক ক'লে তই নিলি? মই কৈছোঁ নাই নিয়া। তাৰপিছত আৰু অৱশেষত মই হয়তো কাইলৈ মই আৰু। তাৰপৰা বৰষুণ দি আছিলে, মোক বাহিৰত আঁঠুকা থিয় কৰাই থৈ দিলে। বৰষুণ হ'লে তেতি চুৰ কৰিবলৈ আহিছ বুলি কৈ পিনে আধা ঘণ্টামান থিয় কৰাই থৈ দিলে। তাৰপৰা আমাক দদৈ আহি পিনে মোক ভিতৰলৈ লৈ গৈছে। তো সেইদিনাখনিৰ পৰা মই যে চুৰটো কৰিব নাই আৰু দেই। মানে চুৰ নহয় আৰু, ঘৰৰ পইচাহে আনিছোঁ। তথাপিও মায়ে যে এটা শিক্ষা দিব লাগে যে, আৰু প্ৰত্যেকৰ জীৱনত এনেকুৱা এটা কিচ্ছা থাকেই মানে, আৰু এনেকুৱা এটা আপোনাৰ এনেকুৱা এটা হিষ্ট্ৰী থাকেই, প্ৰত্যেকজন মানুহৰ জীৱনতে থাকে। আৰু এইবিলাক আমাক লাগে, এইবিলাকে আমাক মানে জীৱনটো ধুনীয়া কৰি পেলায়। মই মানে বন্ধু-বান্ধৱীসকল যোৱাকালি মই ইউটিউবত বলিউডৰ চেলিব্ৰিটি এজনৰ মানে চাইছিলোঁ, কি বুলি কয়, ইণ্টাৰভিউ এটা চাইছিলোঁ। সেই ইণ্টাৰভিউত মানে তেখেতে কৈছে আৰু যে জীৱনৰ আটাইতকৈ ভাল লগা কথাটোৱে হ'ল যে কি, আপোনাৰ এতিয়াৰ যিবিলাক দুখ কষ্ট, এতিয়া যিবিলাক আপোনাৰ সংঘৰ্ষ, সেইবিলাক পিছলৈ গৈ কাহিনী হৈ যায় মানে। সেইটোৱে আমাৰ লাইফৰ আটাইতকৈ বেষ্ট পাৰ্ট হয়। তো মোৰো সেই আগতে যিবিলাক মোৰ লগত হৈ আহিলে, সেইবিলাক মানে দুখ কষ্টবিলাকৰ কথাহে কৈছোঁ। দুখ কষ্ট, সুখ, ভাল অনুভূতি, বেয়া অনুভূতি, সকলোবিলাক লগ খাই মানে এতিয়া কি হ'ল কাহিনী। এতিয়া আপোনালোকক মই হাঁহি কৰিব পাৰিছোঁ, কিন্তু সেই মুহূৰ্তটোতো হয়তো মোৰ দুখ লাগিলে হয়। কথাবিলাক তেনেকুৱা ধৰণৰ হয় মানে। এয়াই হৈছে জীৱন, উপভোগ কৰিব লাগে, বিন্দাছ থাকিব লাগে। কিয়া পাতা কাল হও না হও, যি আছে এতিয়াই আছে আৰু বন্ধুসকল।
যি আছে এতিয়াই আছে, এই কালিলৈ কি হ'ব, কালি কি হৈ আহিলে, এইবিলাক ভাবি মেলি আমাৰ বৰ্তমানটো আমি নষ্ট কৰাটো মূৰ্খামি হ'ব। অঁ, ভৱিষ্যতে আপুনি কিবা এটা কৰিব লাগিব, নিজকে ভালধৰণে এষ্টাব্লিছ কৰিব লাগিব। কিন্তু মানে কিছুমান মানুহ অভাৰ চিৰিয়াছ হৈ থাকে ন নিজৰ ফিউচাৰটোক লৈ পিনে। ত' সেই আভি কিয় পাতা কল হ'ল ন, যি আছে এতিয়া আছে। মই মানে তেনেকৈ ভাবোঁ, মই এতিয়া আছোঁ নহয়, এই মুহূৰ্তটোত আছোঁ। মানে মই পৰীক্ষা দিবলৈ আহিছোঁ হয়, কিন্তু মই পৰীক্ষাৰ কথা মই ভবাই নাই। মই হেৰিয়ৰ ভিতৰত সোমোৱাৰ পিছত এইটো কথা ভাবিম, কি বুলি কয়, মই ৰুমৰ ভিতৰত সোমাব লাগিব। সোমাই এটোৱাৰ পিছতহে মই এইটো কথা পাম, মই আজি পৰীক্ষা দিবলৈ মই আহিছোঁ বুলি। মানে যি আছে এতিয়াই আছে, আৰু মই এতিয়া আছোঁ নহয়, এতিয়া ইয়াতে আছোঁ। ইয়াত মানে ভিডিঅ' বনাই আছোঁ নহয়, বাইক চলাই আছোঁ, মই বাইকখন চলাই আছোঁ। মোৰ মনত একো বেলেগ চিন্তা নাই। ত' মে বি সেইটো কাৰণে মই অলপ সুখী হৈ থাকোঁ চাগে। মানে নিজে অহংকাৰ কৰি কোৱা নাই আৰু, মই মানে এনেকৈ থাকোঁ আৰু। এনে ক'বলৈ মন গৈছে কৈ দিছোঁ আপোনালোকক। অকল মই পালোহি আহি নিতাই পুখুৰী, আৰু এতিয়া মই যাব লাগিব লেফ্ট চাইডে আমাৰ কলেজ আছে, এইপিনে যাব লাগিব। তো এতিয়া সময় হৈছে 8:50, পৰীক্ষা আছে 9:05, 8:50 হৈছে, আৰু পৰীক্ষাটো আছে মোৰ 9টা বজাৰ পৰা। 10 মিনিট আছে, পালোহি আৰু কলেজ। এই 10 মিনিটত আৰু এনেকৈ কিবাকিবি কৰিবলগীয়া থাকে যে, বাহিৰলৈ যোৱা মেলা সেইবিলাক কৰি ল'ম, বাইকখন ৰখাম আৰু পৰীক্ষা হলত সোমাম। পৰীক্ষা হ'ল মানে অকল এতিয়া 5th ছেমিষ্টাৰখিনি এক্সাম হৈ আছে যে, মানে বৰ বেছি ভিৰ ভাৰ নাই কলেজত। তো কথাটো সেইটো হয়। হাই আৰু এতিয়া মানে কি হৈছে, প্ৰায় স্কুলবিলাকত মানে খেল ধেমালি হৈ আছে যে, তো সেইটো কাৰণে মানে কি হৈছে, আপোনাৰ স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকেও মানে ক্লাছ কৰা নাই, অকল খেল ধেমালিতে লাগি আছে। এইখন হৈছে আমাৰ আউটপোষ্ট, আপোনালোকক মই আগৰ ব্লগটোতো দেখাইছোঁৱে এইখনৰ বিষয়ে। তো বন্ধুসকল, মই আহি পালোহি কলেজ। মোৰ লগৰকেইটা বহি লিখিলেই নি কয় সিহঁতি, নাই লিখা নাই এতিয়ালৈকে। তো এইখনেই হৈছে আমাৰ কলেজ। আপোনালোকক মই ভিডিঅ' এটাত ভাল ধৰণে এদিনাখনি দেখাম বাৰু। এতিয়া সদ্যহতে মই বাইকখন ৰখাই লওঁ, ৰখাই পিনে মই ডাইৰেক্ট এতিয়া হেৰিলৈ যাওঁ, পৰীক্ষা হললৈ যাওঁ। বন্ধু বান্ধৱীসকল, মই পৰীক্ষাটো দি আহিছোঁ, পৰীক্ষাটো দি অহাৰ পিছত আপোনালোকক লগ পাইছোঁ হা। তো গাইজ, পৰীক্ষা পাতি দি শেষ কৰিলোঁ। পৰীক্ষাটো বাৰু ভালেই হ'ল, কিন্তু লাষ্টৰ কুৱেশ্যনটো লিখোঁতে থাকি আহিলে অলপমান। গতিকে তথাপি ভালেই হৈছে, পাছটো কৰিম আৰু ভাল ধৰণে। 70 মান পাম চাগে সেইখন পেপাৰত। এই কলেজৰ পৰীক্ষাবিলাক এনেকুৱাই আৰু, নিলিখা নেমেলাকৈ দিয়া পৰীক্ষাহে আৰু, নপঢ়া নেমেলাকৈ দিয়া পৰীক্ষাহে আৰু। তো সেনেকুৱাহে কথাবিলাক। তো থেংক ইউ আপোনালোকৰ সহায় সহযোগিতাৰ বাবে। আজি মই ইমানডোখৰ স্থান পাইছোঁহে, গতিকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধু বান্ধৱীসকল, ইয়াৰ কথা মানে মোৰ কাম এটা আছে, গতিকে মই কামটো কৰি লৈছোঁ। কামটো কৰি মেলি পিনে আপোনালোকৰ লগত মই পুনৰ কথা পাতিছোঁ হা। ৰ'ব বন্ধুসকল, আহি মই ঘৰে পালোহি। মানে কি হ'ল, আপোনাৰ অকণমান প্ৰব্লেম এটাত ফচি গ'লোঁ আজি, সেইটো কাৰণে মানে মই ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কলেজৰ পৰা আহি থাকোঁতে। কিন্তু এতিয়া আকৌ আৰম্ভ কৰিছোঁ আৰু। এতিয়া চাওক, মানুহে ধান দাই আছে এইফালে পথাৰত, এইফালেও ধান দাই আছে। আপোনালোকৰ ন খাইছে নাই বাৰু বন্ধুসকল? মই যে এইকেইদিনা গধূলি ঘৰত ভাত খোৱাই নাই। মই ভাত খাবলৈ বাহিৰতে দিলোঁ ঘৰত, খাই থাকোঁতে 3 গৈছে মোৰ। তো লাষ্ট এসপ্তাহমানৰ পৰা সদায় গধূলি সময়ত ওলাই আহোঁ, আৰু কাৰোবাখন মানে মিলিয়ে যায়, মোক কয়। তো কথাবিলাক তেনেকুৱা ধৰণৰ হয়। তো থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে। হয়।